ইমান গৰমত মানুহজনীও পানী অলপ দিব বুলিও খবৰ নাই কিবা ইমান গৰমত মানুহটোৱে কষ্ট কৰি আছে মানুহজনীয়ে পানী অলপ দিওঁ নাই নাই গাত কথা নাই ইহঁতৰ গাত কথাই নাই মাক জীয়েক দুইজনীয়ে গাত কথা নাই আৰে বাপেকটোৱে কাম কৰি আছে ইমান গৰমত হে প্ৰভু উপায় নাই এই চবৰ পৰা উপায় নাই খুৰা কি কৰিছে তই আহিলি কি কৰিবি আৰু বাৰীখন অলপ চিকুণাইছো শাক পুলি কেইটামান ৰুব লাগে বুজিছ নহ'লে জানই আৰু খুৰীয়েৰে গালিয়ে পাৰি থাকে জানই আৰু আমাৰ ঘৰৰ কথা বোলো এবাৰ ৰঙালাও দুটামান লগাম বুলি ভাবিছো তাকে অলপ আৰু বাৰীখন চিকুণাইছো ইমান গৰম এইকেইদিন বাৰু কি সকামতনো আহিলি এই খুৰা আপোনাৰ পৰা যে 1000 টকাটো মই ধাৰ লৈছিলোঁ যে আপুনি সেইটো কাৰণে যে মোক সদায় লাজ দি থাকে যে মানুহৰ আগত আজি সেই 1000 টকাটো ঘূৰাই দিবলৈ আহিছোঁ কি তই মোক 1000 টকাটো ঘূৰাই দিবি মই বোলো আকৌ পাহৰিলিয়ে চাগে 1000 টকাটোৰ বিষয়ে শুন দে 1000 টকাটো দে মোক বহুত দিগদাৰ হৈ আছে গম পাওঁ নে এইকেইদিন শুন দে 1000 টকাটো খুৰা এইটো লওক আপোনাৰ 1000টো মানে 1000 টকা আধা খালোঁ খালি মই কি এইটো 1000 খালি তই মোক খালি ঐ নগানৰ পুতেক খালি তই মোক খালি এইটো 1000 কি তই মোক মূৰ্খ পাইছ নেকি চালা জহনি মৰা মোক মূৰ্খ পাইছ নেকি হে এইটো দিয়কচোন এইটো দেখিছে নাই 1000 লিখা আছে সেইটো 1000 কি সেইটো 1000 খালি তই মোক খালি নগানৰ পুতেক তই মোক খালি দে অলপ খাই দে ইমান গৰমত কষ্ট কৰি আছো দে অলপ খাই দিওঁ দে বাকী সেইবোৰ বাদ দিয়ক বাৰু চিনেমা আছে নে বাৰু কি তোক আকৌ চিনেমাত কিয় লাগে মোৰ খুৰী আৰু চিনেমাৰ লগত বেলেগ কথা এটা আছে কি খুৰীয়েৰ আৰু চিনেমাৰ লগত বেলেগ কথা আছে আৰে ঘৰততো সদায় মোৰ কথাই চলে তোক আকৌ কিয় চিনেমাই আৰু খুৰীয়েৰক লাগে সেইবোৰ বাদ দিয়ক বাৰু মোৰ লাহে ঘৰ হ'ম আৰু আপুনি এটা কথা মন কৰিছে নাই বাৰু চিনেমাও বিয়া দিব পৰা হৈছেগৈ আৰু বয়স হৈছেগৈ এনেকৈও ঘৰত থাকিলে এতিয়া বুঢ়ীয়ে হ'বগৈ আৰু ময়ো যোৱাটো বেয়া নহয় আৰু গাঁৱত চবেই জানে আৰু শিক্ষক বুলি আৰু মাহেকত এনেই ইনকাম এটা হয় আৰু চলি থাকিব পৰাকৈ নগানৰ পুতেক এনে তই জাননে মই মানে মোৰ ছোৱালীক গোটেই জীৱন মূৰ্খ এটাৰ লগত থকাটো নিবিচাৰোঁ মূৰ্খৰ লগত থকাটো মানে নিবিচাৰোঁ বুজিলি আৰে ময়ো নিবিচাৰোঁ ন গোটেই জীৱন মূৰ্খ এটাৰ লগত থকাটো কি কলি হাই গাইজ মই সনোজবি আপুনি চাই আছে সনোজবি ক্ৰিয়েশ্যনছ আপুনি যদিহে এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে আপুনি আমাৰ চেনেলটো নতুন হয় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব থেংক ইউ